Hey guys, welcome back another new vlogs. তো যোৱাকালি মই এটা কমিউনিটি টাইপত এটা পোষ্ট কৰিছিলোঁ যে যিসকলে মোক কুৱেশ্যন কৰিব ইচ্ছা সেইসকলে কুৱেশ্যন কৰিব পাৰে। মই এইকেইটা কুৱেশ্যনৰ আনচাৰ ভিডিঅ' আকাৰত দিবলৈ চেষ্টা কৰিম। তো সেই বুলি ওলাই আহিছোঁ আজিৰ এইকেইটা কুৱেশ্যনৰ আনচাৰ দিবলৈ। তো এয়া হৈছে মাধৱ পাহাৰ। তো এনেধৰণৰ সুন্দৰ এটা পৰিবাৰৰ মাজত আহি এইকেইটা কুৱেশ্যনৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। তো এনেকুৱা কিছুমান কুৱেশ্যন কৰিছে যিকেইটা কুৱেশ্যন শুনি অৱশ্যে আপোনালোকে হাঁহিব অথবা বহুত এটা আমেজ পাব আৰু এনেধৰণৰ আমেজ কেতিয়াও আপুনি চাগে নাপায়। আৰু এনেকুৱা কিছুমান কুৱেশ্যন কৰিছে যিকেইটা কুৱেশ্যন শুনি বহুত মানে অলপমান বেলেগ লাগিব। তো বলক আজি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ' আপোনাৰ লগত মই ফেৰদৌছ। তো লেটছ গো ষ্টাৰ্ট। মই আৰু এটা কথা কৈছোঁ, যিসকলে কমেণ্ট কৰি এনেধৰণৰ ভিডিঅ' বনাব ইচ্ছা সেইসকলে কমেণ্ট ছেকশ্যনত যাওক আৰু এনেধৰণৰ কমেণ্ট কৰক। ইয়াতকৈ ভাল ভাল কমেণ্ট কৰক। মই প্ৰতিটো কমেণ্টৰ আনচাৰ এনেধৰণৰ ভিডিঅ' আকাৰত দিবলৈ চেষ্টা কৰিম। তো আজিৰ যিকেইটা কুৱেশ্যন কৰিছে বা কমেণ্টত এনেকুৱা কুৱেশ্যন কৰিছে সেইকেইটা কুৱেশ্যনৰ আনচাৰ মই দিবলৈ চেষ্টা কৰিছোঁ। তো ফাৰ্ষ্ট টাইম এনেকুৱা এটা কুৱেশ্যন পঢ়িছোঁ, অলপমান মজা লাগিছে এই কুৱেশ্যনটো পঢ়ি। তো ইয়াত এজনে কুৱেশ্যন কৰিছে ইয়াছিন মাহমুদ, মই স্ক্ৰীনশ্বটটো ছাইডত দি দিছোঁ। ইয়াত চাওক কুৱেশ্যন কৰিছে তুমি বিয়া কেতিয়া কৰিবা ফেৰদৌছ দাদা, মানে মোৰ নামটো স্পেলিংটো ভুল লিখিছে। তো তাৰ পিছত কুৱেশ্যনটো হৈছে মই বিয়া কেতিয়া কৰিম ভাই মা কছম বিদ্যা, এইবিলাক কিনো কৈছে। তো এয়া হ'ল এটা কুৱেশ্যনটো বেলেগ ধৰণৰ, মাত্ৰ বয়স হ'ল 18 পৰা 20, বিয়া আৰু কি এইবিলাক পিছত। তো তাৰপিছত কুৱেশ্যন কৰিছে একেলগতে কিছুমান কুৱেশ্যন কৰিছে, তাৰ কুৱেশ্যন চবকেইটা কুৱেশ্যন মই হেৰি কৰিছোঁ, বহুত ভাল লাগিছে। পিছৰ কুৱেশ্যনটো কৰিছে এণ্ড ডলাৰ কিমান হ'ল, মোৰ ইউটিউবত ইনকাম কিমান হ'ল বা ডলাৰ কিমান হ'ল। তো ডলাৰ কিছু এটা হৈছে কিন্তু মই নকওঁ, কাৰণ ফাৰ্ষ্ট টাইম ন, যেতিয়া কম ভিডিঅ' আকাৰত চব কৈ দিম যেন কিমান হ'ল, মোৰ কিমান হৈছে বা কিমান হ'ল চবটো ভিডিঅ' আকাৰত পাই যাব। তো টেনশ্যন কৰিব নালাগে। নেক্সট কুৱেশ্যন, আপোনাৰ পৰিয়ালত কোন কোন আছে? থেংক ইউ ছ' মাছ। মোৰ পৰিয়ালত মাত্ৰ 6জন, মই ডাঙৰ ককাই 2জন আৰু মই 3জন, সৰু ভণ্টি এজনী আৰু মা দেউতা, আৰু 6জন মোৰ পৰিয়াল। এণ্ড তাৰপিছত কুৱেশ্যন কৰিছে আপোনাৰ ঘৰৰ পৰা ছাপোৰ্ট কৰেনে ভিডিঅ' বনাই বুলি? য়েছ, ছাপোৰ্ট ছামথিং কৰিবই, কাৰণ ছাপোৰ্ট নকৰিলে মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন। তো ঘৰৰ পৰা নিশ্চয় ছাপোৰ্ট কৰে। তো ইয়াছিনৰ কুৱেশ্যন কেইটা সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। তাৰপিছত কুৱেশ্যন কৰিছে জাহাংগীৰ ব্লগাৰে কমেণ্ট কৰিছে দাদা তোমাৰ লগত বহুত আশা আছে এটা ফটো তুলিবলৈ, দাদা আমাৰ নগাঁও আহিবা নেকি? দাদা নিশ্চয়, কমেণ্টটো কৰাৰ বাবে থেংক ইউ ছ' মাছ। নিশ্চয় নগাঁও যাম এণ্ড লগ পাম এণ্ড মিট আপ কৰিম। তো কমেণ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। তো আন এজনে কমেণ্ট কৰিছে ব্লগাৰ বাই মানিকে কমেণ্ট কৰিছে ইউটিউব মান্থলি ইনকাম কিমান? তো মান্থলি ইনকাম বুলি ক'বলৈ গ'লে সেই মানে ফাৰ্ষ্ট পেমেণ্টটো এতিয়ালৈকে উইথড্ৰল হোৱা নাই। তো চিম্পল কিবা এটা হৈ আছে তেনে তেনে আৰু আহে আৰু। তো কিমান হয় ফাৰ্ষ্ট পেমেণ্টটো হৈছে নিশ্চয় কৈ দিম কিমান আহিছে ফাৰ্ষ্ট পেমেণ্টটো। তাৰপিছত আন এজনে কমেণ্ট কৰিছে পাৰভেজ অফিচিয়েল, আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই ফেৰদৌছ? ইউটিউবাৰ বহুত আশা আছে আপোনাৰ লগত লগ কৰিবলৈ দাদা। নিশ্চয় লগ কৰিম, লগ কৰাই মোৰ কাম। তো মিট আপ হ'ব। তো কমেণ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। এণ্ড বাছিৰ ব্ৰ কমেণ্ট কৰিছে আপুনি বিয়া কৰিছেনে? যদি নাই কৰা তে গাৰ্লফ্ৰেণ্ড কেতিয়া আছে? মা কথা গাৰ্লফ্ৰেণ্ডটো এইবিলাক কুৱেশ্যনটো কৰিবই, কাৰণ চাওক কি ক'ম আৰু কোৱাৰ আৰু ইচ্ছা নাই। তো এইবিলাক ল'ৰা ছোৱালী এনেকুৱা ফ্ৰেণ্ডত এইবিলাক কমেণ্ট কৰিবই। তো এইকেইটা মানে যিকেইটা কমেণ্ট কৰিছে প্ৰত্যেকটো কমেণ্টতকৈ আটাইতকৈ বেছি কমেণ্ট কৰিছে এই গাৰ্লফ্ৰেণ্ড লৈ, মানে এইটো কি চলিছে বৰ্তমান নাজানো। তো এইটো এটা কি চিটুৱেশ্যন আই ডণ্ট নাও। তো আপোনালোকে কওকচোন কমেণ্টত এইবিলাক কি? তো গাৰ্লফ্ৰেণ্ড নাই এইবিলাক মানে LB ৰাজু ব্ৰ একেটা কুৱেশ্যন কৰিছে বিয়া কেতিয়া কৰিছা বাই? আৰে ভাই অলপ আগতে কুৱেশ্যন আনচাৰটো দিলোঁ। বিয়া মানে কি ক'ম, মোৰ বয়স এতিয়া 20-18 মান হ'ল, কিহৰ বিয়া এতিয়া কৰা নাই। তো সেইটো বাদ দিলোঁ, কুৱেশ্যনটো চাইছে এনেকুৱা কুৱেশ্যন। আৰু কিছুমান কুৱেশ্যন আছে পিছত। আৰু আন এজনে কুৱেশ্যন কৰিছে RK জকিং গেমিং প্লে, তেখেতে কুৱেশ্যন কৰিছে গাৰ্লফ্ৰেণ্ডৰ খবৰ কেনে? তোমাৰ খবৰ নালাগে, গাৰ্লফ্ৰেণ্ডৰ খবৰটোৱে হ'লেই হ'ব। मारो मुझे मारो नहीं ये मजाक हो रहा है, एक सेकंड यार मजाक हो रहा है। ভাই মোৰ খবৰ ঠিক নাই, গাৰ্লফ্ৰেণ্ডৰ খবৰনো ক'ত ঠিক থাকিব? মোৰ খবৰটো এনেকৈ আৱৰ্জনা নিচিনা এনেকৈ চিম্পলভাৱে চলি আছে। তো গাৰ্লফ্ৰেণ্ড নাই, তো ফ্ৰী ছিংগল লাইফ ইজ বেষ্ট এণ্ড আৰু মানে কি ক'ম ষ্ট্ৰং ছিংগল লাইফ। তো গাৰ্লফ্ৰেণ্ড একো নাই, বাদ দিয়ক। তো পিছত কুৱেশ্যনটো কৰিছে নাছিৰুদ্দিন। চব একেই কুৱেশ্যন আৰু একেই আনচাৰ দিব লাগিব। বিয়া কেতিয়া পাতিবা? কাতি মাহৰ 75 তাৰিখত পাতিম দিয়া ভাই, 1996 চনত।
তাৰপিছত তো আজি ইয়াৰে কিছুমান কুৱেশ্যনৰ আনচাৰ দিবলৈ যত্ন কৰিছোঁ তো সম্পূৰ্ণ কুৱেশ্যনকেইটা মই পঢ়া নাই কাৰণ সময়টো অলপমান কম তো ইয়াৰ এইকেইটা কুৱেশ্যনৰ আনচাৰ দিছোঁ তো ভিডিঅ'টো কেনেকৈ হ'ল কমেণ্ট কৰি জনাব তো যিসকল ভাবিছে যে নিজৰ কমেণ্ট দি ভিডিঅ' বনাব সেইসকলক কৈছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত যাওক আৰু কমেণ্ট কৰক আৰু প্ৰতিটো কমেণ্টৰ আনচাৰ মই দিবলৈ যত্ন কৰিম তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনেকৈ কমেণ্ট কৰি জনাব তো আজিলৈকে ইমানখিনি বাই লগ পাম অন্য এটা ভিডিঅ' লৈ জয় অসম জয় ভাৰত।